এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভাল বুলি আমাৰো বৰ্তমান ভালে আজি প্ৰণামী কিচেনৰ প্ৰথমটো ব্লগ ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ আজি মোৰ চেনেলত মই প্ৰথমটো ব্লগ দিম আৰু এটা কথা হ'ল আজি আমাৰ প্ৰথম ভুই ৰুইছে তো সেই ভুই ৰুৱা সময়খিনি আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিম আৰু ময়ো যাম পথাৰলৈ ৰুব নাজানো বাৰু তথাপিতো অলপমান ট্ৰাই কৰিম আপোনালোকক দেখাম এই মুহূৰ্তখিনি যদি মই ভিডিঅ'ৰ জৰিয়তে হাসি ৰাখি থৈ দিওঁ তেতিয়ালৈকে বহুত দিনলৈকে যুগমীয়া হৈ থাকিব সেইটো কাৰণে মই আজি কেমেৰাটো হাতত তুলি ললো আৰু এয়া মই মূৰত তেল লগাইছোঁ কি হ'ল কেদিমানৰ পৰা খুব মূৰৰ বিষ তো সেইটো কাৰণে মই মূৰত তেল লগাইছোঁ ইগনোৰ কৰিব এইটো কথা আৰু বহুত বেয়া দেখাইছে বাৰু মোক আৰু ৰাতিপুৱাৰ ভাত পানী বনালোঁ মই এতিয়া পথাৰত যাম আৰু ভাত দিবলৈ বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক এয়া মই অকণমান থেকেৰা টেঙা লৈছোঁ এইখিনি মই 10 মিনিটমান সময় পানীত তিয়াই ৰাখিছিলোঁ তাৰপিছত এফালে কেৰাহীত মাছখিনি ফ্ৰাই কৰি লৈছিলোঁ আৰু বাকী ৰৈ যোৱা তেলখিনিত মই গৰম হ'বলৈ দিছোঁ তাতে মই শুকান জলকীয়া 3টা দি দিছোঁ ইয়াত পিয়াজ চিয়াজ দিব নালাগে ইয়াতে অলপমান মই পাঁচফোৰণ দিছোঁ আৰু কেইটামান গোটা সৰিয়হ দিছোঁ দি পেলাই এইখিনি মই সিজাই থোৱা আলু অলপমান দি দিছোঁ টেঙাত কিবা অলপমান গোটা হ'বৰ কাৰণে বটন বুলি কয় আমাৰ ফালে এইখিনি দিব লাগে এইখিনি মই দিলোঁ এইখিনি মই এতিয়া লৰাই দিছোঁ আৰু এইখিনি মই আলু কেইপিছমান আৰু তিয়াই ৰখা থেকেৰা টেঙা কেইপিছমান এনেকৈ মিক্সিত পিচি দিছোঁ দি এইখিনি ভাঙি দিছোঁ টেঙা কেইপিচ কৰি দিলেও হয় গোটাই দিলেও হয় মই কেইপিছমান এনেকৈ মিক্সিত মাৰি দিছোঁ আৰু এয়া সোৱাদ অনুসৰি নিমখ দিছোঁ অলপমান হালধি গুড়ি দিম দি এইখিনি অকণমান ভাজি লৈ মই ইয়াত এইখিনি এতিয়া অলপমান মই লৰাই দিছোঁ আলু কেইপিচো ভাঙি দিছোঁ তেতিয়া হেৰিখিনি গোটা হৈ যাব আৰু এতিয়া মই ইয়াত গৰম পানী দি দিছোঁ নিজৰ জোখমতে কিমানখিনি লাগে সেইটো আপোনালোকে দিব পাৰে মোৰ যিহেতু পথাৰত মানুহ আছিলে গৰমৰ দিনত পথাৰত টেঙা খায়ো ভাল পায় টেঙাৰ জোলকণ হ'লে খাই ভাল পায় সেইটো কাৰণে মই অলপ সৰহকৈ বনাবলগীয়া হৈছে আপোনালোকে আপোনালোকৰ জোখমতে পানীটো দি ল'ব আৰু এইখিনি টেঙাৰ আঞ্জাখিনি উতলি যোৱাত মই ইয়াতে মাছখিনি দি দিছোঁ এতিয়া মাছখিনি দি কিছু দেৰি উতলিবলৈ দিম গৰমৰ দিনত টেঙাৰ আঞ্জাখন খাই কিমান ভাল লাগে নহয়নে বাৰু এতিয়া এইখিনি কিছু দেৰি মই উতলিবলৈ দিম আৰু দুপিছমান এনেকৈ টেঙাটো কম হোৱাত মই দুপিছমান আৰু থেকেৰা পানীত তিয়াই ৰাখি এনেকৈ পেলাই দিলোঁ এইখিনি এতিয়া মোৰ ৰেডি হৈ গ'ল মাছৰ টেঙা জোল এয়া ৰেডি হৈ গ'ল মাছৰ টেঙা জোল কোনে কোনে খাই ভাল পায় জনাবচোন এইখিনি ৰেডি হৈ যোৱাত এতিয়া মই পথাৰৰ মানুহখিনিক ভাত খাবলৈ দিছোঁ ৰোৱনীখিনিক আহাতি ভাত খাইছে আজি আমাৰ ভাতৰ লগত আছিলে দাইল ৰঙালাওৰ চব্জি আৰু মাছৰ টেঙা জোল এয়া আমাৰ ছোৱালীও ৰোৱনীৰ লগত ভাত খাইছে ফ্ৰেণ্ডছ ভাত পানী খাই আজৰি হ'লোঁ এতিয়া বহুত ৰ'দ পথাৰলৈ আহিছোঁ অলপমান কঠীয়া ৰুম আপোনালোককো দেখাম বলক তেতিয়াহ'লে চাই থাকক ধুনীয়াকৈ ৰোৱা
এয়া পথাৰলৈ আহিছোঁ বহুত বেছি ৰ'দ তথাপিতো আহিছোঁ ৰুব নাজানিব বাৰু দেই তথাপিতো আহিছোঁ খুৰী হাই কৈ দিয়ক হাই খুৰী প্ৰিয়ংকা খুৰী এয়া পথাৰত আৰু এয়া কেইদিনমান পিছত গোটেইখন সেউজীয়া সেউজীয়া হৈ যাব হেল্ল' এভৰিৱান তেতিয়া পথাৰৰ পৰা অহাৰ পিছত ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল ভাবিলোঁ ভিডিঅ'টো কণ্টিনিউ কৰি শেষ কৰি থৈ দিওঁ মানে অথনি পথাৰৰ পৰা আহিলোঁ অহাৰ পিছত গা পা ধুলোঁ তাৰপিছত চাহ তাহ খালোঁ খাই বৈ এতিয়া আৰু আমাৰ কাষৰ ঘৰৰ ছোৱালী এজনীয়ে খুৰাহঁতৰ ছোৱালীজনীয়ে মানে স্কুটি এখন পাইছে তাৰ কাৰণে চাহ খাবলৈ মাতিছে তালৈ যাম আমি গতিকে এতিয়া আজি আৰু ভিডিঅ'টো নকৰোঁ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ আহিছোঁ বাই বাই